বেয়া ভোক লাগিছে গৈ আলু পিটিকা ভাত So this is Vladimir Putin in our house. Welcome back to my vlogs. So in the last video you saw how we reached Croatia. After coming out of the airport, the first thing that came to probably everyone's mind was that we must eat something because everyone was so hungry. And here is the scene. We were trying to ask our driver where we can get potato and see what happens here. নতুন জেগাত আহি আলু পিটিকা ভাত খাব খুব মন গৈ আছিল তেখেতক সুধিলোঁ কথাখিনি যে আলু ক'ত পায় গেট পটেটো তেখেতে পটেটো বুলি কওঁতে একো বুজি পোৱা নাই আমি অংগী ভংগীৰে ঢেৰ বুজালোঁ এনেকৈ কাটে আলুটো এনেকৈ বনাই বইল কৰিব পাৰি তেখেতে বুজি নাপালে লাষ্টত গুগল ট্ৰান্সলেটৰ Krumpir. Can we get krumpir here? গুগল ট্ৰান্সলেটৰত দেখুৱাৰ পিছত তেওঁ ভাবিলে যে আমি মেকডনেল্ডছ খাব খুজিছোঁ নেকি মানে ফ্ৰেঞ্চ ফ্ৰাই খাব খুজিছোঁ নেকি আমি ক'লোঁ যে আমি তেনেকুৱা আলু খাব বিচৰা নাই আমি এনেকুৱা ধুনীয়া মচমচীয়া আলু ফটো দেখাই দিলোঁ তেখেতক সেনেকুৱা আলুহে খাব বিচাৰিছোঁ ভাতৰ লগত মানুহজন বহুত ভাল আছিলে বহুত হাম্বল আছিলে আমাক সেইকাৰণে ধুনীয়াকৈ লৈ গ'ল এখন তাৰে মাৰ্কেট এখনত লিডিল বুলি কয় সেইখনক তো তাত লৈ গ'ল তাত তেখেতে আমাক দেখাই দিলে ক'ত কেনেকৈ কি কিনিব লাগে বহুত বস্তু তেখেতে আমাক বুজাই দিলে ৰশ্মিতা থাকক ৰশ্মিতা বাৰু গা বেয়া আমি গৈ পুতুককৈ কিবা কিবি বজাৰ কৰি আনো আমি আহি পালোঁ ভেজিটেবল মাৰ্কেট চি হাই টু মাই ব্লগ অ'কে মস্ত দাম হ'ব ন টিভিত দেখাৰ দৰে চব আৰু কণী ল আলু ল পিঁয়াজ ল কণী আলু পিঁয়াজ পিঁয়াজ কেইটামান দুটামান এইটো কি পিঁয়াজ নে কি পিঁয়াজ এটাই লওঁ নেকি কেজি হৈছে নে সেই পিঁয়াজ 1 kg পিঁয়াজ নহৰু আৰু আলু আমি পুৰণা আলু লৈছোঁ অলপ দামটো কম দিছ ইজ আমাৰ ইয়াৰ দৰে বগা বাকলিৰ কণী নাপালোঁ মুৰ্গীৰ ব্ৰিডটো বেলেগ আৰু বেলেগ কথা নাই চিকেন fillet. How much it's cost? 27 kuna. 27 kuna, it's this. পিছত খাম আৰু এদিন খাম সপ্তাহত অ'কে পনীৰ লৈ ল'বি নেকি আমি যিখিনি কথা তেখেতক ভালকৈ বুজাব পৰা নাছিলোঁ সেইখিনি গুগল ট্ৰান্সলেটৰত দেখাই কৈ আছিলোঁ English, yeah. একচুৱেলি আমাক ঘি লাগিব তো আমি তেখেতক সুধি আছোঁ যে ঘি পাম নেকি ঘিটো তেখেতে বুজি পোৱা নাই বাটাৰ বুলি ভাবি আছে বাটাৰ নহয় এতিয়া আমি কি বুলি কওঁ সেইটোও বুজি পোৱা নাই হ'লে হৈ যাব আমাৰ যাবইতো 15 দিনমান যাবনে মাংস খালে নাযায় চব্জি বেলেগ নাই দেখোন গাজৰ চব্জি আলু বিলাহী পিটিকা আলু পিটিকা ঘৰলৈ যাম মানে নেক্সট 45 দিনৰ কাৰণে যোনটো আমাৰ ঘৰ হ'ব ইয়াৰে চব মানুহে ইংলিছত কথা নাপাতে মানে সেইকাৰণে আমি লোকেল লেংগুৱেজ ক'ব ট্ৰাই কৰিব লাগিব শিকিব লাগিব সেইকাৰণে আমি গুগল ট্ৰান্সলেটৰৰ পৰা অকণমান হেল্প ল'ম আৰু ফাইনেলি ৱেলকাম টু আৱাৰ হোম এখন আইনা ধুনীয়া আইনা পিছফালে আছে বহুত ধুনীয়া এয়াৰপ্লেনবিলাক চ' মই ক'ত আছিলোঁ এইবিলাক আমাৰ বেগ চেগ এইবিলাক পৰি আছে আমি ঠিক কৰিম চাফা কৰিব লাগিব এয়া টেবুলখনত আমাৰ গ্ৰ'চাৰী আইটেমবিলাক এইখন চোফা কাম বেড ৰশ্মিতা বা শুই আছে ৰশ্মিতা বাৰ একচুৱেলি গা বেয়া লাগিছে বাই মানে ট্ৰেভেল মানে বাৰ এক্সাম চলি আছিল এক্সাম খতম কৰিয়ে পিছদিনাখনে আহিলে ৱাও
বেডৰুমটো বহুত ধুনীয়া কিন্তু আমি বেয়া কৰিছোঁ এইবিলাক বস্তুবিলাক আমি উলিয়াই আমি এইবিলাক ইউজ কৰিব পাৰিম এক্সট্ৰা বেড কভাৰ পিলো এইবিলাক থোৱা আছে কাবাৰটোত আৰু ইয়াত কিবা কিবি লিখাও আছে ইফ ইউ ৱান্ট ব্ৰেকফাষ্ট ইন দ্য বেড শ্লিপ ইন দ্য কিটচেন চাওঁ এতিয়া বেলেগ ফালে যাওঁচোন ক'ত কি আছে আৰু এইটো আমাৰ কিটচেন এৰিয়া এইবিলাক কেনেকৈ চলায় এইটো এটা অ'ভেন এইখিনি আমি বস্তু থ'ব পাৰিম ইয়াত অলৰেডি কিবা কিবি থোৱা আছেই স্মাইল এইটো ইণ্ডাকশ্যন এইখিনি চাউলৰ দালি মিক্স হৈ গ'ল অকণমান এইটো আৰু এটা ষ্ট'ৰেজ এৰিয়া ইয়াত কাঁহী বাতি চব আছে কাপ আছে ধেৰ ৱাইনৰ গ্লাছ আছে যি খাওক ইচ্ছা আপোনাৰ এইটো পানী ইয়াতে আমি নোটছ লিখিব পাৰিম মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে আমি কি বনাম এইবিলাক চব ঠিক কৰিব লাগিব আমি এতিয়া বস্তুবিলাক কৰি লওঁ বস্তুখিনি তাৰপিছত মই দেখাম ভালকৈ বাথৰুমটোচোন দেখুৱাই নাই বাথৰুমটো গৈ আছোঁ দেখাবলৈ ৱাশ্বিং মেচিন আছে টাৱেল 4খন আছে 5খন আছে ঘৰটোত কি লিখা আছে delicious coffee this is my happy place so আমাক খবৰ ল'বলৈ আহিছে আমাৰ হাউচ অ'নাৰৰ নাম হৈছে ভ্লাদিমিৰ তেখেতে আমাক ব্লাডো বুলি মাতিব দিছে so this is Vladimir Putin in our house and we are making tea for him কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণেতো ভাতটো মেইন বস্তু ভাত খাই গান ওলাই গ'ল মানে যেন আত্মাটো শান্তি পাই গৈছে ভাবিছে চাগে ন আপোনালোকে যে এই কি ভতুৱা সঁচাকৈ মই ভতুৱা ক্লাছ 6ৰ পৰা হোষ্টেলত থাকিছোঁ মই তো ঘৰৰ ভাত বুলি ক'লে মানে মই পাগল এতিয়া আমি শুম সঁচাকৈ পূৰা ভাগৰি গৈছোঁ আমি ফ্লাইটত 2 দিন খোৱা নাই বৰবাদ কৰিলোঁ এই গোটেই ৰুমবিলাক কিন্তু আমি ঠিক কৰিম নাই মই এতিয়া কাপোৰ ওলোৱাই নাই ভাই তই নিমখ পেলাইছ মই নিমখটো কাটিব পৰা নাছিলোঁ পৰি গ'ল বায়ে এতিয়া মেগী বনাইছে ৰাতিপুৱা মই এনে জীৱনত মেগী নাখাইছিলোঁ কিন্তু ইয়াত খাম আৰু এতিয়া আলু চালু দি বনাইছোঁ যেতিয়া অকণমান নিউট্ৰিশ্যনো পাম চাগে তাৰ পৰা পুৰা ফুল্লি ফাষ্ট ফুড নহ'ব হা লাল চাহ নেকি অ'কে আছে আৰু মোৰ ন দুপেকেট আনিছোঁ টেষ্টি আৰু এইটোৰ লগতে মই আজিৰ কাৰণে এইখিনিতে সামৰিছোঁ ৱেইট ব্লাডো আকৌ আহিলে কাৰণ আমাৰ টিভিটোৰ অকণমান প্ৰব্লেম দেখাই আছিল তো তেখেতে ঠিক কৰি দিলে চ' এতিয়াৰ কাৰণে বাই বাই